নমস্কাৰ ডিডি আপডেটলৈ স্বাগতম আজি অসম মাধ্যমিক শিক্ষা বিভাগৰ পৰা প্ৰকাশ কৰা এখন অতি গুৰুত্বপূৰ্ণ জাননী আপোনালোকলৈ লৈ আহিছো এইখন হৈছে সেই গুৰুত্বপূৰ্ণ জাননীখন ইয়াত কোৱা হৈছে যে এই বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭৫% বা তাতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হৈছে তেওঁলোকে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব এই বঁটা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বেংকৰ তথ্য বিভাগত জমা দিব লাগিব ইতিমধ্যে বহু শিক্ষাৰ্থীয়ে জমা দিলে যদিও 1060 জনে জমা দিয়া নাই আৰু জমা দিয়া সকলৰ ভিতৰতো 2548 জনৰ বেংকৰ তথ্যত কিছু আখুৱা ধৰা পৰিছে গতিকে এই সকলো শিক্ষাৰ্থীক অহা 1 ছেপ্টেম্বৰৰ ভিতৰত www.madhyamik.assam.gov.in নামৰ চৰকাৰী ৱেবছাইটৰ নিৰ্দিষ্ট লিংকত ক্লিক কৰি তেওঁলোকৰ বেংকৰ শুদ্ধ তথ্য জমা দিবলৈ অনুৰোধ কৰিছে মনত ৰাখিব যে ৱেবছাইটৰ এই লিংকটো 1 ছেপ্টেম্বৰলৈকে খোলা থাকিব ধন্যবাদ